কাহিনী আৰম্ভ হৈছে ইয়াত, কাৰণ মই ঘৰৰ পৰা ওলাই যোৱা ক্লিপ ল'বলৈ পাহৰিলোঁ। ডিব্ৰুগড়ৰ ফাললৈ গ'লে মৰাণৰ মন ভৰিত সোমাই চাহ একাপ খোৱাটো জৰুৰী। এয়াৰপৰ্ট পায়ে ৰিলছৰ বাবে দুটামান ক্লিপ লৈ আমি চেক ইনৰ বাবে সাজু হ'লোঁ। মণিপুৰ কেতিয়াও দেখা নাই। ফ্লাইটৰ এটা ষ্টপেজ ইম্ফলত আছিল বাবে ফ্লাইটৰ পৰাই মণিপুৰ চালোঁ। আৰু প্ৰায় 2 বজাত ডিব্ৰুগড় এয়াৰপৰ্টৰ পৰা যোৱা আমাৰ ফ্লাইটখন 4:30 মান বজাত কলকাতা এয়াৰপৰ্ট পালেগৈ। আমি আহি পালোহি কলকাতা এয়াৰপৰ্ট। এতিয়া আমাৰ এইটো ডিচিশ্যন হোৱা নাই কি আমি লাউঞ্জ এক্সেছ কৰি ইয়াতে থাকিম নে বাহিৰলৈ যাম, কাৰণ আমাৰ ৰাতিপুৱা ফ্লাইট কেইটা বজাত 4:35 কুছ নেহি ব্ৰো, ইণ্ডিগো আৰু কাষ্টমাৰসকলৰ মাজৰ এই ৰিষ্টা পুৰণা। কলকাতা এয়াৰপৰ্টত 2 টকাত কেনেকৈ খাব সেইটো একদম ক্লিয়াৰকৈ বুজাম আমাৰ ব্লগত। খালি কথাটো হ'ল আমি এতিয়া খাব পালেই হ'ল। এয়াৰপৰ্ট লাউঞ্জত কেনেদৰে মাত্ৰ 2 টকাতে আপুনি যি মন যায় খাব পাৰিব সেই বিষয়ে মই এটা ৰিল বনাম। কথাটো কৈছোঁ তেতিয়া মোৰ ভিডিঅ'টোত কম মানে আপোনালোকে 2 টকাকৈ 4 টকাত কেনেকৈ দুবাৰ খাব পাৰিব, সেইটো টিপছ দিম, কোনেও ভালকৈ নিদিয়ে। আচলতে ব্লগটোতে কোৱাৰ কথা আছিলে, কিন্তু ব্লগটো ইমানেই দীঘল হৈ যাব সেইবাবে মই ৰিল এটা বনাম আৰু আপোনালোকে ইনষ্টাগ্ৰামত মোক ফ'ল' কৰি থ'বলৈ নাপাহৰিব। উদৰ পূৰাই খোৱাৰ পাছত চলো ৰিলছ বনাতে হে। যিহেতু আমাৰ হাতত প্ৰায় 12 ঘণ্টা আছে, বাহিৰলৈ ওলাই গৈ হোটেল লৈ ৰুম লৈ লৰা ধপৰাহে হ'ব, গতিকে ইয়াতেই বিচনাৰ যোগাৰ এটা কৰিব লাগিব। আৰু এতিয়া হ'ল আমাৰ শোৱা টাইম। এলাৰ্ম লগাই মেলি লৈছোঁ, ৰাতিপুৱা 3:30 উঠিব লাগিব। মোৰ লগৰজনে ঘৰত শোৱাৰ নিচিনাকৈ এলাৰ্ম স্নুজ কৰি শুই আছে, মই অলপ ফুৰি মেলি আহিলোঁগৈ। মানে 4:35 আমাৰ বৰ্ডিং টাইম, তাৰ আগতে লাউঞ্জ এক্সেছ কৰাৰ কথা। মই চাই আহিছোঁ দীঘল লাইন এটা আছে তাত। লাউঞ্জৰ ভিতৰৰ এম্বিয়েঞ্চটো আৰু খানাবোৰ মই ৰিলটোত ভালদৰে দেখুৱাম। আমাৰ কাষৰ ছিটৰ ল'ৰাটোৱে খুবেই কান্দিছে আৰু আমাৰ মনত ইমানেই উল্লাহ, এসপ্তাহলৈ ডিউটি নাই, বাছ ফুৰা আৰু ঘূৰা। এয়াৰ ইণ্ডিয়াৰ ফ্লাইটত এটাই ভাল কথা যে মিলছ ফ্লাইট টিকেটৰ লগত ইনক্লুডেড থাকে। মোৰ আইডিয়া নহয় দেই। আৰু ডাৱৰ চাই চাই আমি ফাইনেলি আহি পালোহি দ্য বিউটিফুল আন্দামান। এয়াৰপৰ্টৰ পৰা আমাক নিবলৈ পঠাই দিয়া গাড়ীখনত গৈ আমি আমাৰ হোটেল পালোগৈ। হোটেলখনৰ নাম MIR হোমছ। মোৰ বন্ধুজনৰ মিডল নেমো মীৰ, কিন্তু হোটেলখনৰ মীৰ মানে মাই আইলেণ্ড ৰেচিডেঞ্চি। আমি কালুগাঁৱৰ মিংগল ট্ৰেভেলছৰ পৰা ট্ৰিপটো বুক কৰিছিলোঁ। মই ফোন নম্বৰ আৰু বাকী ডিটেইলখিনি কেপশ্যনত দি দিম, আপোনালোকে গুগলতো চাব পাৰে ৰিভিউ। এটা কথা এতিয়াই কৈ থওঁ, আমাৰ ব্ৰেকফাষ্ট আৰু ডিনাৰ পেকেজত ইনক্লুডেড আছিলে, কিন্তু লাঞ্চটো হ'লে আন্দামানত বহুত দাম। এটা ভেজ থালিৰ দাম প্ৰায় 250 টকা, আৰু ইমান আইটেমছো নাপাব। পৰ্টব্লেয়াৰত পালেও হেভলক আৰু নীলত মাত্ৰ 2খন চব্জি, 1খন দাইল, তেনেকুৱাই। আৰু আমাৰ চাইট ছিইং আৰম্ভ হ'ব ইতিহাস প্ৰসিদ্ধ চেলুলাৰ জেইলৰ পৰা। চেলুলাৰ জেইলৰ ইতিহাসৰ বিষয়ে জানিবলৈ অন্য এটি ভিডিঅ' চাই ল'ব, কাৰণ ফ্ৰী মে ইতনা নেহি মিলেগা। লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব ভাইটি জমাবলৈ চাইছিলা, কিন্তু নজমিলে। তেল মই শিৱসাগৰত বহুত উলিয়াই থাকোঁ, কাৰণ সি ONGCত চাকৰি কৰে। সেয়া চব জেলত কৈ দি আছে, সেই জেলত কৈ দি আছে, দেখিছা নাই ওপৰত এইজনে এইফালে বেটা কৈ দি বুলি যে কৈছ, টুৰিষ্ট কেইজন যদি পঞ্জাৱৰ হয় 1 গটা দিলে ক'ৰবাত পৰিবিগৈ। এনেই কালাপানী বুলি নকয়, এবাৰ সোমোৱা মানে ওলোৱাটো কঠিন। এটা KYC মৰা মানুহ নাইকিয়া হৈ যাব, ষ্টক খুলিবলৈ মানুহ নাইকিয়া হৈ যাব, পাছবুক দিবলৈ মানুহ নাইকিয়া হৈ যাব, পাছবুক দিবলৈ মানুহ। এনেকুৱা ধৰণৰ শাস্তি দিয়া হয়, গাইডজনে বুজাই আছিলে। শুনিলেই মানে ভাবিলেই লাগে কেনেকৈ মানে মানুহ জীয়াই আছিলে। মই হোৱা হ'লে চাগে নিজে মৰি থাকিলোঁ হ'লে। অলপমান মানে মুডটোৱে অলপ বেয়া হৈ গ'ল। এতিয়া সেই মুডটো আমি ভাল কৰিবলৈ বিচলৈ গৈ আছোঁ। লগ পাম অলপ পাছত।
ভিডিঅ'টো কিন্তু এৰি নাযাব কাৰণ শেষত লাইট এণ্ড চাউণ্ড শ্ব'টো বাকী আছে। প্ৰেম হয়তো এনেকুৱাই সাগৰ পাৰত হেঁপাহ পলুৱাই। আৰু আমি পালোহি কৰ্বিনছ কোভ বিচ। এই বিচখন পৰ্টব্লেয়াৰৰ একমাত্ৰ ডেভেলপ বিচ। সেইমতে ইয়াত মানুহো বহুত হয়। ইয়াত ৱাটাৰ এক্টিভিটিছ আপোনালোকে কৰিব পাৰে, কিন্তু মোৰ হ'লে ইমান এটা ভাল নালাগিলে কিন্তু ৰিলছ মেইন। नारियल पानी खाएगा क्या? नहीं खाएगा पिएगा भाई पिएगा। জেট স্কিত আমি বেলেগ এখন বিচত উঠিম। এইটোৱে বেয়া লাগে আৰু ইমানেই লেতেৰা কৰি থৈছে বিচখন। হেঁপাহ পলুৱাই ফটো আৰু ভিডিঅ' লোৱাৰ পাছত আমি বোলো কিবা এটা খাই লোৱা যাওঁ। हम नारियल पानी पी रहा है, ये नारियल पानी खा रहा है। আনক যে ইমান হাঁহিছ, তোকে এবাৰ কোনোবাই কৈছিল আপকা হিন্দী বহুত খৰাব হে। আনৰ প্ৰেম জনমে জনমে, আমাৰহে নজমেহে অ'। বিচৰ পৰা আকৌ আমি চেলুলাৰ জেইললৈ আহিলোঁ লাইট এণ্ড চাউণ্ড শ্ব' চাবৰ বাবে। দেখিছেনে কিমান দীঘল লাইন? আমি ইয়াত লাইন লাগিব। মোৰ কাউণ্টাৰলৈ আধাৰিং কৰিবলৈ এনেকৈ মানুহ আহিছে। ইয়াত কেনেকুৱা অনুভৱ হয় নাজানো, কিন্তু লাইভ চালে গুজ বম গাৰেণ্টি। तो वहीं से शुरू करते हैं। बनाए जाए, इसमें शुरू में ऐसे मुजरिम रखे जाएं जिन्हें बगावत या आफरीदी भी अंडमान में उस समय उम्र कैद की सजा काट रहा था और अंग्रेजों से बदला लेने के लिए मौके की तलाश में था। तुम इस भीड़ भाड़ में कैसे? ओए, हम सुना है फिरंगी का लाट साहब इधर आता है, हम भी देखने आया है जुल्म करने वाले का सरदार कैसा दिखता है। गंभीरता से सोचना शुरू किया। नतीजे के तौर पर सन 1896 में पोर्ट ब्लेयर की खौफनाक सेल्युलर जेल का काम चीफ कमिश्नर केविन और इंजीनियर मैक्विन की निगरानी में शुरू हुआ। यूरेनस मैक्विन, आपकी जांच पूरी हो गई? जिस तरह के अत्याचार तुम कर रहे हो उनसे कोई भी आदमी पागल हो सकता है। कारागार में सही, ताकि भारतवर्ष आजादी की उन्मुक्त हवाओं में सांस ले सके। उन बलिदानों को आने वाली पीढ़ियां भूल नहीं पाएंगी। লাইট এণ্ড চাউণ্ড শ্ব' চাই দুখো লাগিলে ভালো লাগিলে, আৰু এই স্মৃতিবোৰ বুকুত সাৱটি আমি উভতিলোঁ হোটেললৈ। আৰু মোৰ ডে' ওৱানৰ ভিডিঅ'টো ইয়াতে খতম কৰিছোঁ। পাছৰ এপিছডকেইটাত স্কুবা ডাইভিং, পেৰাছেইলিঙৰ লগতে এছিয়াছ ক্লিনেষ্ট বিচখনো দেখা পাব। টিল দেন, কিপ ড্ৰিমিং এণ্ড কিপ এনজয়িং ইয়ৰ লাইফ।